নমস্কাৰ, মই কৌশিকে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰোঁ নিশ্চয় ভিডিঅ'টো ভাল পাব। আজি ভিডিঅ'টোৰ মেইন টপিকটো হ'ল বা ভিডিঅ'টোৰ প্ৰধান বিষয়বস্তু হ'ল হে গাইছ, এই কেপাচিটৰ কি বা এই কেপাচিটৰ কেনেকৈ কাম কৰে। আমাৰ যিবোৰ চিলিং ফেন হওক বা টেবুল ফেন হওক বা মটৰ হওক, এই সকলোবোৰত কেপাচিটৰ আছে আৰু কেপাচিটৰ থকাটো জৰুৰী। কেপাচিটৰ অবিহনে এখন ফেন ঘূৰাটো অসম্ভৱ। কিন্তু এই কেপাচিটাৰে কেনেকৈ কাম কৰে, তো বলক আজি কেপাচিটৰৰ আৰু ৰহস্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সাধাৰণতে কেপাচিটৰ হৈছে যি চাৰ্জ ধৰি ৰাখিব পাৰে, কিন্তু কিছু সময়ৰ কাৰণে সি স্থায়ী নহয়, সি হৈছে অস্থায়ী। কিয়নো কেপাচিটৰ এটা সেই ফেনখনৰ বা সেই মটৰটোৰ লগত চিৰদিনৰ কাৰণে তেনেকৈ নাথাকে, তাক বাৰে বাৰে চেঞ্জ কৰি থাকিব লাগে। আৰু সেই কেপাচিটৰৰ যি শক্তি, যি চাৰ্জৰ পৰিমাণ, সেই শক্তিৰ দ্বাৰা সেই ফেনখনৰ বা সেই মটৰটোৰ যিটো স্পীড আছে, সেই স্পীডৰ গতিটো আগতকৈ বৃদ্ধি কৰে যদি এই কেপাচিটাৰ লগোৱা হয়। আৰু এই কেপাচিটাৰ সাধাৰণতে দুই প্ৰকাৰৰ। এবিধ হৈছে ফিক্স কেপাচিটৰ আৰু এবিধ হৈছে ভেৰিয়েবল কেপাচিটৰ। আমি সাধাৰণতে যিবোৰ সৰু সৰু বক্স কিনো, সেই বক্সসমূহত এখন চাৰ্কিট প্লেটফৰ্ম থাকে আৰু সেই চাৰ্কিট প্লেটফৰ্মখনত যিবোৰ সৰু সৰু কেপাচিটৰ থাকে সেইবোৰে হৈছে ফিক্স কেপাচিটৰ আৰু সেইবোৰ স্থায়ী। আৰু এই ফিক্স কেপাচিটৰৰ আৰু বহুতটা ভাগ আছে, কিছুমান সৰু আৰু কিছুমান ডাঙৰ থাকে এই ফিক্স কেপাচিটৰ। তাৰপিছত আহিল ভেৰিয়েবল কেপাচিটৰ। আমি সাধাৰণতে যিবোৰ চিলিং ফেন হওক বা টেবুল ফেন হওক বা অন্যান্য সৰু ডাঙৰ মটৰ হওক, এই সকলোবোৰত যিবোৰ আমি কেপাচিটৰ লগাওঁ, এই সকলোবোৰ কেপাচিটৰ হৈছে ভেৰিয়েবল কেপাচিটৰ। তো এনেধৰণৰ ফিক্স কেপাচিটৰ আৰু ভেৰিয়েবল কেপাচিটৰৰ বহুতটা ভাগ আছে। কিন্তু আপোনালোকে কেনেকৈ গম পাব যে মোৰ কেপাচিটাৰটো বেয়া হৈছে বা মোৰ কেপাচিটাৰটো ভালকৈ সম্পূৰ্ণভাৱে কাম কৰা নাই? আপোনালোকে গম পাব যদি আপোনালোকৰ সেই চিলিং ফেন বা সেই মটৰটোৰ যিহেতু স্পীড আগতকৈ কমি যায় আছে আৰু এইবোৰ যিহেতু অস্থায়ী, মানে ইয়াক সময় সাপেক্ষে চেঞ্জ কৰি থাকিব লাগে। গতিকে আপোনালোকে নিজে গম পাব যেতিয়া আপোনাৰ চিলিং ফেনখন সেই স্পীডটো কমি থাকিব বা লাহে লাহে আগতকৈ বা নতুন থাকোঁতে যেনেকৈ স্পীড আছিল, সেই 1 বছৰ বা 2 বছৰ পিছত যিটো স্পীড কমি আহিব, তেতিয়ালৈকে আপোনালোকে গম পাব যে মোৰ এই কেপাচিটাৰটো বেয়া হৈছে। আৰু কিছুমান মানুহে ভাবে যে মোৰ চিলিং ফেনখন বেয়া হৈছে, কিন্তু ফেনখন বেয়া হোৱা নাই, আপোনাৰ বেয়া হৈছে সেই কেপাচিটাৰটো বা আপোনাৰ সেই কেপাচিটাৰটো ভালকৈ কাম কৰিব পৰা নাই, যিহেতু এইটো হৈছে অস্থায়ী। আৰু যদি আপোনালোকে সেই কেপাচিটাৰটো চেঞ্জ কৰে, তেতিয়াহ'লে সেই ফেনখন প্ৰথমৰ দৰে সেই দ্ৰুত স্পীডত ঘূৰিব। তো এইটোৱে আছিল আজি মোৰ কেপাচিটাৰৰ ওপৰত সৰু সুৰা ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ।